আৰু আমাৰ কচুগুটিটো এইটো আমাৰ নুনকলিয়াটো হয় নাই বেটা? এয়া চাইছে বতৰ ডাৱৰীয়া, যিহেতু ঘৰৰ অৱস্থা বৰ বেলেগ। এয়া চাইছে আৰু পানী চানী পৰি গোটেই অৱস্থা নাইকিয়া হৈ গৈছে, যিহেতু আজি কামলৈ যোৱা নহ'ব। আৰু এয়া চাইছে পানী পৰি একেবাৰে অৱস্থা নাই। তো যি হওক নহওক, মই ভাবিলোঁ আজি ঘৰৰ পৰা ব্লগটো আৰম্ভ কৰোঁ, মানে আৰু ঘৰতে শেষ কৰিম যিহেতু, সেইটো কাৰণে আপোনালোকক দেখাওঁ। চব আমাৰ এইফালে কিমান বৰষুণ দিছে। অঁ বেটা, এয়া চাইছে ঘৰৰ অৱস্থা একেবাৰে বেয়া, গোটেই পানী পৰি আছে। এয়া চাইছে গোটেই পানী পৰি অৱস্থা নাইকিয়া হৈছে। আৰু যিহেতু এই পাকঘৰত গেটত দেখিছে নহয়, অৱস্থা একদম বেয়া, মানে তেনেকৈ চলি আছোঁ। আৰু যিমানটো পাৰোঁ আৰু চাওঁ, সোনকালেতো ঘৰটো বনাব লাগিছিলে, পিছে কি কৰিম, পইচাটো হ'ব লাগিব না। তো যিমানটোলৈকে পাৰোঁ আৰু বনাম বুলি ভাবি আছোঁ। তো সিমান এতিয়ালৈকে পইচা যোগাৰ পাতি হোৱা নাই। আৰু ধোঁৱাইছে অ', জুইকুৰা অলপ জ্বলা ভালকৈ। আৰু এনেকুৱাই বৰষুণ যদি দি থাকে তো আমাৰ নিচিনা মানুহৰ দিগদাৰ আছে কিন্তু, কাৰণ আমি হ'লেও হাজিৰা কৰি কাম কৰি যেনে তেনে আৰু জীৱন নিৰ্বাহ কৰি আছোঁ। গতিকে এনেকুৱা যদি ৰাতিপুৱাই ইমান বৰষুণ দিয়ে, তেতিয়া মানে দিনটোলৈ কামলৈ যোৱা খেলি মেলি হৈ যাব। তো কি হয় চাই লওঁ। তো যদি কামলৈ যোৱাৰ আগত বৰষুণ এৰে, তেতিয়া কামলৈ যাব পাৰিম, নহ'লেতো আৰু আমাৰ অৱস্থা গম পাইছে আৰু কি হ'ব, একেবাৰে মানে বেয়া হৈ যাব। তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হয় অৱস্থা আজি তাকে চাব লাগিব। আৰু মানে বিশেষকৈ ঘৰত মানে যিহেতু বৰষুণ বতৰ, ডাৱৰীয়া বতৰ, তো এয়া চাব পাৰিছে ঘৰত খৰিও নাইকিয়া হৈ গ'ল। চাব পাৰিছে যিহেতু খৰি একদম তিতি অৱস্থা নাই। চব এয়া চাইছে বৰষুণত তিতি একেবাৰে অৱস্থা নাই। তাকে মানে খৰি যিকণ আছিলে সেইকণে মানে বেছি আৰু 2 দিন চলিব। যদি এনেকৈ এসপ্তাহ যদি বৰষুণ দি দিয়ে, তেতিয়া দিগদাৰ আছে। মানে অৱস্থা মানে ইমানেই বেয়া হ'বগৈ, ক'ব নোৱাৰি একদম। তাৰপিছত এইবোৰ কি কৰিছ? তো কি কৰোঁ, উপায় নাইকিয়া হৈছিলে আৰু বহুত দিন ভিডিঅ' তাকে দিয়াও নাই, সেইবোলো মনটো ভাল লগা নাছিলে। কি কৰোঁ আৰু ক'ৰবাত ফুৰিবলৈ যাবলৈও মানে দিগদাৰ হৈ গৈছে। মানে কি হ'ল, মেইন হ'ল মনিটো যদি নাথাকে, তেতিয়াহ'লে মানে ক'ৰবাত ফুৰিবলৈ গৈও লাভ নাই। সেইটো কাৰণে ক'তো যোৱাও নাই। তো মই বোলো আজি যিহেতু ঘৰতে আজিৰ পৰা প্ৰায় মানে এনেকুৱা ঘৰতে ব্লগ বনাম, আৰু যিহেতু আপলোড কৰিম, তো আপোনালোকে যিমান পাৰে মৰম দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ পৰা আৰু সিমানটোৱে আশা কৰিছোঁ। যদি ভাবে তেতিয়া ছাপোৰ্ট কৰিব। আৰু এয়া চাইছে, আৰু আমাৰ বতৰ গোটেই পানী হৈ গৈছে, গোটেই পানী একদম ভৰি পৰিছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট এটা ব্লগত লগ পাম। আজিলৈ ইমানতে, টাটা, বাই বাই।